ধুবুৰী জিলাৰ চাপৰৰ মোৱাটাৰীত অব্যাহত আছে ভূমাফিয়াৰ দপ-দপনি। নিৰীহৰ ওপৰত দপ-দপনি অব্যাহত ৰাখিছে ভূমাফিয়াই। দলে বলে আহি 200 বছৰ পুৰণি ভূমি দখলৰ অপচেষ্টা ভূমাফিয়াৰ। অৱশেষত স্থানীয় ৰাইজৰ তৎপৰতাত পলাই পত্ৰ দিয়ে ভূমাফিয়াৰ দলটো। কিন্তু প্ৰশ্ন হয়, কোন এই ভূমাফিয়াৰ ৰূপত আমজাদ আলী আৰু মৈদান আলী? দুদিনৰ পৰা মই শুনি আছো, এইখন মাটি মোৰ বয়স ধৰক যে 72 চলি আছে। মই জন্মৰ পৰা জানি আছো এইখন বাহাজৰ মাটি। বাহাজ মৰিল, বাহাজৰ এটাই ল'ৰা আছে শুকুৰ, তাৰ আৰু কোনো নাই। এতিয়া এই মাটি পুঠিমাৰিৰ পৰা মানুহ আহি কৈ আছে বাহাজৰ মাটি নহয়, ইহঁতৰ মাটি। ইফালে ময়দান, তাৰপাছত ময়নাল আৰু বহুতে আহে, মই নাজানো সিমান, কিন্তু ইহঁতে আহে এই মাটি এতিয়া জোৰ জবস্তি ইহঁতে ল'ব। কিন্তু মই জনা মতে 63 চনত ইহঁতে পইচা পাইছে, যোদ্ধাৰী পাইছে। যোদ্ধাৰৰ 63 চনৰ পৰা নাই। এতিয়া মাটি হৈছে যিয়ে পৰ্যা আছে সেই পৰ্যায়ৰ মাটি। ইহঁতে হ'ল খুব শক্তিশালী পাৰ্টি। দলে বলে আহে, আৰু ই হ'ল অকল এটা ল'ৰা, তাৰ একো নাই, তাৰ পইচা পাতিতো নাই, তাৰ শৰীৰটো চাওক নহয়। ইহঁতে আহি এই মাটি জোৰ জবস্তি ইহঁতে ল'ব আৰু কি। আমাৰ গাঁৱৰ পাব্লিকে এতিয়া আগততো ইমান বুজা নাছিল, এতিয়া বুজিল যে আৰে আমাৰ গাঁৱৰ পাব্লিক, আমাৰ গাঁৱৰ এটা নিৰ্ভৰ ল'ৰাৰ মাটি ইহঁতে লৈ যাব। সেইকাৰণে আজি গাঁৱৰ পাব্লিক আজি আহি গৈছে। গাঁৱৰ পাব্লিকে নিদিয়ে, আৰু এইটো নিদিব। গাঁৱৰ পাব্লিকে এতিয়া আবেদন কৰা মানে এতিয়া এই মাটিটো পাব, এই বাহাজৰ ল'ৰাই পাব। ইহঁতৰ জোৰ জবস্তি যিটো ল'ব খুজিছিল নোৱাৰিল, ইহঁতে ফেইল হৈ গ'ল, ফেইলাৰ হৈ গ'ল অবৈধভাৱে। আৰু একবাৰ দুইবাৰ আহিছিল, ইহঁতক ইয়াৰ পৰা ঘৰ থৰ ভাঙি চাঙি দি দিছে ইহঁতক। ইহঁত হৈছে ভূ মাফিয়া। আমাৰ ইয়াত আৰু ৰেকৰ্ড আছে ইহঁতৰ। আমাৰ মোৱাটাৰী পুৰণি মছজিদৰ ওচৰত ইহঁতৰ মাটি, এই মছজিদৰ মাটি ইহঁতৰ বোলে মাটি। কেইবাঘৰক আহি থ্ৰেটিং দিছে আৰু কেছো কৰিছে, ইহঁতৰ পৰা জাবৰি চাবৰি খাইছে। আৰু আমাৰ ইয়াতে এটা ৰাজবংশী পাৰা আছে, সিহঁতৰ মাটিও সিহঁতৰ পৰা লাগে। এইডোখৰৰ নাম মোৱাটাৰী। ইহঁতে আহিছে পুঠিমাৰিৰ পৰা ইহঁতে। চাপৰ ৰাজহ চক্ৰৰ বিষয়া কৰ্মচাৰীক মেনেজ কৰি ভূমাফিয়া দল চলাইছে এই গুণ্ডাগিৰি। সেয়া সন্দেহৰ আৱৰ্তন। আনহাতে মিছন বসুন্ধৰা আঁচনি চাপৰ ৰাজহ চক্ৰৰ কাৰ্যালয় ধৰাচাঙত উদ্ধাৰ পৰিলক্ষিত হৈছে। আমার নাম শুক্র আলী। আমার 200 বছর আগর মাটি, এই ময়নাল আমার মাটি আজি বেদল গুন্ডা বাহিনী নিয়ে আইয়ে বেদল করে পেলা। ময়দান আমার মোয়াটারি, আমি ইয়াতে থাকু। আমার এইটু ঘর এতে ইয়া কবা লাগছে, এইটু মোর ঘর, মই ঘর বান্ধিছো। আমার পরিয়াল নিয়ে মই ইয়াতে ঘরত ঘুমাই আছো। গুন্ডা বাহিনী নিয়ে আহি কবা লাগছে যে এইটো আমার ঘর। ময়নাল আইছিল, আমজাদ আলী আছিল, আৰু ময়দান আছিল, আৰু ময়দানের বেটা ময়নালের বেটা আছিল। এইটো এই পুঠিমারি, ইয়াতে ইয়ার নহয়, আমার ভাগি গোষ্ঠীও নহয়, বংশধরও নহয় আমার। নির্ভীক নিরপেক্ষ, কেবল রাইজৰ পক্ষ। প্ৰাইম আসাম ডিজিটেল।